तामुलपुर जिल्लानि 27 नं नाग्रिजुलि बीटीसी बियाबनि खावलियाव इउपिपिएल दोलोनि गेदेरथार जयनिं हाबाफारि बीटीआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'नि नुजाथिनायाव मोनसे समनि बारग' मावफुं सोद्रोमा रवीन्द्र बाला बिश्वासनि दैदेननायजों इउपिपिएल दोलोआव बीफेप आरो गुबुन गुबुन दोलोनि सोद्रोमा आरो ओनसोलनि समाज सिबियारि सुबुंफ्रा सा 4,000 सुबुंफोरा इउपिपिएल दोलोआव जयनिं जायो। आसामनि गिबि डक्टर हिमन्त बिश्व शर्माया मैयानि समाव नाग्रिजुलियाव दोलोआरि मिटिं खालामनायनि उनावनो दिनै फैबाय थानाय बीटीसी बिसायख'थिखौ लानानै नाग्रिजुलिनि खावलियाव इउपिपिएल दोलोआ गेदेरथार जयनिं हाबाफारि लायो आरो ओनसोलनि गेजेरावनो इउपिपिएल जय स्ल'गाननि सोदोबखौ गोमसारहोयो। आथिखालाव इउपिपिएल दोलोआ बीटीआरनि मोन 40था बियाबावनो गोख्रों खामानि मावगासिनो दं। गोबां रायजो राजाफोरानो लोब लोब फैनानै इउपिपिएल दोलोखौ मदद होफैदों। फैबाय थानाय समाव मोनफ्रोमबो हारि माहारिखौ लानानै जौगाथायनि गोख्रों खामानि मावलांगोन। बेनो इउपिपिएल हान्जानि मडेल अफ पलिटिक्स होननानै बुंथियो बीटीआरनि गाहाय खुंगिरि प्रमद बर'आ। बेजों लोगोसेनो बारग' एम रवीन्द्र बाला बिश्वास बिथाङा बुंथियो दि इउपिपिएल दोलोनिफ्राय बिजाथि होयोब्ला नाग्रिजुलि बियाबनिफ्राय बिसायख'थि गेलेगोना रोखा। যদি দলে মোক প্ৰাৰ্থীটো আগবঢ়ায় তেতিয়াহ'লে নিশ্চয় আজিৰ যিটো মানে সমৰ্থন বা আজিৰ যিটো গণসমাৱেশ হ'ল আজি বা যোগদান অনুষ্ঠান হ'ল তো নিশ্চয় ইয়াতে আমাৰ এইটো মানে ইউপিপিএলৰ পাছ কৰা সমষ্টিয়ে হ'ব। খালি ৰাজনীতি কৰা মানুহ ৰাজনীতিক এইটো বক্তব্য কিন্তু আমাৰ বক্তব্যটো হ'ল যে ইউপিপিএল দলে যাতে এবছলিউট মেজৰিটি লৈ পেলাই এটা চৰকাৰ বনাব পাৰে, আকৌ প্ৰমোদ বড়ো যাতে চিফ হ'ব পাৰে, সেইটো কামনাৰে দলে কাম কৰি আছে। ময়ো তাৰ এটা মুখ্যমন্ত্ৰী গৰাকীয়ে আপোনাক কেঞ্চাৰ স্কুলৰ নিচিনা বুলি কৈছে। এইটো ৰাজনীতিত কয় এনেকে, মই এইটো নাজানো তেওঁ কি হিচাপত কি কৈছে, কিন্তু কথা হৈছে কি যে ইউপিপিএল দলৰ মানে আমি এবছলিউট মেজৰিটি লৈ চৰকাৰ বনাৰ কৌশলটোৱে আমি অৱলম্বন কৰি আছো। দেখা গৈছে যে ইয়াত শাসক দলৰ এজন ইএম থকাৰ পিছতো এই অঞ্চলৰ জনসাধাৰণ স্বতঃস্ফূৰ্তভাৱে আপোনাৰ পলাই আহিছে, কি ক'ব? তাৰমানে তেওঁৰ 10 বছৰ হ'ল, 10 বছৰ হ'লে নিশ্চয় তেওঁৰ এটা মানে বিৰোধী ঢেউ ইয়াতে হৈছে আৰু কিছু কাম কাজত ৰাইজে অসন্তুষ্ট নহয়, তাৰ প্ৰতিফলন আজিৰ মিটিঙত সেইটোৱে দেখা গৈছে। যিখিনি মোৰ সমৰ্থক নহয়, এইটো একচুৱেলি মানে চিফ ছাৰৰ মানে যিটো কাম কাজ চাই পেলাই তেওঁলোকে সন্তুষ্ট হৈছে, সেইকাৰণে সেই হিচাপে তেওঁলোকে আজি দলক যোগদান কৰিছে। যদি নিৰ্বাচনত আপুনি টিকেট পায় আপোনাৰ প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব বুলি ভাবে আপুনি? এতিয়া বৰ্তমানে ধৰক ইয়াতে বিজেপি জিতি আছে, গতিকে সেইটোৱে আৰু বিজেপিৰ লগতে ইয়াতে মানে মানে চিলেকশ্যন কৰাৰ দায়িত্বটো দলৰ থাকে। দলৰ সকলো পৰ্যায়ৰ মানে অনুমতি সাপেক্ষেহে মানে ইয়াতে এজন প্ৰাৰ্থীত্ব আগবঢ়াব। তো সেই হিচাপত গোটেই মানে কাক প্ৰাৰ্থীত্ব দিব এইটো দলৰহে সিদ্ধান্ত আৰু দলেহে জানিব। আমি বুজা নাই।